वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 4 ভাদ শনিবাৰ 1433 ভাস্কৰ আব্দ, ইংৰাজীৰ 22 আগষ্ট 2026 চন, ভাৰতীয় আজি 31 শাওন আৰু মোং 8 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:46:11। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমী তিথি, ৰাতি 2:48লৈকে আছে। নক্ষত্ৰ হ'ল আজি জ্যেষ্ঠা, দিনৰ 2:49:24 আৰু আজিৰ যোগ হ'ল বৈধতী যোগ, ৰাতিপুৱা 5:18:36 কৰণ হ'ল তৈতিল্যকৰণ। বৈধতী যুগত জন্ম জাতক যথেষ্ট অধৈৰ্যৱান হয় আৰু তেওঁ উৎসাহী, ক্ষুধায়ু, লোকৰ ভাল কৰিলেও কিন্তু অপ্ৰিয় হৈয়ে থাকে। এই যুগ বৰ্জন কৰক। আৰু তাৰ পাছততো 5:19 পাছৰ পৰাই হ'ব বিকুম্ভ যুগ। বিকুম্ভ যুগত জন্ম জাতক সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰযুক্ত, বুদ্ধিমান, পণ্ডিত হয়। কুণ্ডলীত যদি তেওঁ চতুৰ্থ স্থানটো শুভ হয়, তেনেহ'লে ঔষধ বিভাগত তেওঁ গৱেষণা আদিতো সুফল লাভ কৰে। শুভ ফলৰ কাৰণে এই যুগ বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজি গ্ৰহগণৰ অৱস্থান। ৰবি কেতু একেলগে বহি আছে আজি সিংহ ৰাশিতেই, আৰু মংগল আছে মিথুন ৰাশিত বহি, বুধ বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ নিচস্থ হৈ কন্যা ৰাশিত, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু কুম্ভত, কেতু যিহেতু সিংহত আৰু চন্দ্ৰ যিহেতু বৃশ্চিক ৰাশিত বহি আছে, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অস্তোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 2:49:24 ধনুষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা হ'ব। আজি আদ্যৰিটো হ'লে 3 মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ একপাত। খাদ্যত আজি কলম শাক, কেৰেলা আৰু ৰাতি 2:48 উৰহি খোৱাটো নিষেধ। যাত্ৰা আজি নাই, মা দগ্ধ আদি আৰু পাপ যোগ আদি দোষ আছে। ৰাতি 2:48 তীৰ্থমিত যোগ, যাত্ৰা শুভ, পূবে যাত্ৰা নাই। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম মতান্তৰে বিবাহ। যোগিনী আজি উত্তৰত, ৰাতি 2:48 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:41:04 আছে আৰু আবেলি 4:06:04 পৰা 5:40:14 কালবেলা। কালৰাত্ৰি নিশা 7:06:04 সন্ধ্যা সময়ত, আৰু শেষ নিশা 3:41:04 পৰা 4:07:16 এই সময়খিনি বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি নকৰাই ভাল। আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 9:18 পৰা 12:39 আৰু ৰাতি 7:57 পৰা 10:16 11:46 পৰা 1:18 1:09 পৰা 3:35 পৰ্যন্তই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত যথেষ্ট শুভ এই সময়খিনি। আজি দশমীৰ একদিষ্ট সন্দীপন। টিহু মাখি বাহাৰ নৱগ্ৰহ মন্দিৰৰ ছত্ৰাধিকাৰী গণেশ্বৰ শৰ্মা ভাগৱতী, স্বাধীনতা সংগ্ৰামী চিপাঝাৰু সুৰেন্দ্ৰনাথ দেৱ শৰ্মা আৰু ৰাইনাকুচি ঘোঁৰাশাল নিবাসী দুগ্ধৰাম বৰদলৈ তিৰুভাৱ তিথি। সত্ৰীয়া সংস্কৃতিৰ সাধক ভুৱন চন্দ্ৰ বৰাৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ, বৃষ সম্পত্তি লাভ, মিথুন শৌৰ্য ভয়, কৰ্কট মানসিক কষ্ট, সিংহ ব্যয়বহুলতা, কন্যা অশান্তি ভোগ, তুলা অৰ্থলাভ, বৃশ্চিক নানা বাধা বিপত্তি, ধনু প্ৰেমত শুভ, মকৰ আকস্মিক দুৰ্ঘটনা। গতিকে আপোনালোকে সতৰ্ক থাকক দিনটো। কুম্ভ সম্পত্তি লাভ, মীন সম্পদ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।